बिंगो तेरे मेरे ओ बिंगो तेरे मेरे ओ बिंगो तेरे मेरे बिंगो तेरे मेरे যেতিয়া যেতিয়া অসমত সেই ফকতীয়া ছিংগাৰবিলাকে তেওঁলোকৰ ফকতীয়া গানেদি আমাৰ অসমখন গেলাবলৈ চেষ্টা কৰে তেতিয়া সেই গেলা গানবোৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে অসমৰ জনসাধাৰণৰ বাবে আমাৰ দৰে ৰষ্টাৰবিলাকৰ আবিৰ্ভাৱ হয়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল হিমু ক্ৰিয়েশ্যনলৈ। আজি প্ৰথমটো মই ৰষ্টিং ভিডিঅ' বনাইছোঁ, গতিকে বন্ধুসকল বেছি দেৰি নকৰি পেলাই আহক মোৰ ৰষ্টিং ভিডিঅ'টো আৰম্ভ কৰোঁ। देर ना रे नो देर ना रे ना ভিডিঅ'টো আৰম্ভ হ'বলৈ পাইছে, দেখিছেই নহয় ফকতীয়া আমি কৰিবলৈ বান্দৰ নাচখিনি আৰম্ভ দিলেই নহয়। আৰু প্ৰথমতে যদি এনেকুৱা ধৰণৰ দৃশ্যাংশ দেখিবলৈ পায় পিছলৈ আপোনালোকে কি চাব আৰু আৰে এয়া তুমি কি কৰিছা? প্ৰথমতে তুমি বান্দৰ নাচিলা আৰু এতিয়া তুমি মাটিতে আছা নে পানীতে আছা ধৰিবই নোৱাৰা হ'লা নেকি? সাঁতোৰ দি আছা যে। আৰে যদি তুমি চকুদি দেখিব পৰা নাই ধৰিব পৰা নাই তেন্তে চশমাযোৰ খুলি লো। कौन है ये लोग? कहां से आते हैं? দিনাখন তোমাকে মই লগে পালো, মনৰ কথা সকলো তো ফোনতে পাতো। কি খাই ভালে পোৱা বুলি সুধিলো, উত্তৰতে তোমাৰ কথা শুনিলো। তুমি ক'লা বন্ধুসকল, আমাৰ এই ছিংগাৰ মহাশয়জনে এটা গানৰ নামত কিবা সাধু কথা পুৰণি প্ৰেম কাহিনী তেনেকুৱা ধৰণৰ কিবা গাই ফুৰিছে বোলে। আমুক কৰিলোঁ তামুক কৰিলোঁ আমুক কৰিলা তামুক কৰিলা সেইবোৰকে গাই ফুৰিছে অথনিৰ পৰা। মানে কি আৰু এইবোৰ মানে গান নহয়, মোৰ মতে সাধু কথা। হেৰিত এটা কিবা কাহিনী পুৰণা প্ৰেম কাহিনী চেম কাহিনী কি সেইবোৰকে আৰু ধুনীয়াকৈ গানৰ ঘৰত গাই দিলে। तेरे मेरे ओ बिंगो तेरे मेरे ओ बिंगो तेरे मेरे बिंगो तेरे मेरे বাহ, এতিয়া জাষ্ট এই বিংগ তেৰি মেৰি ওপৰতে গান এটা বনাবলৈ বাকী আছিলে, সেইটো এতিয়া ওলাই গ'ল পোৱা। আৰু যে কি হ'ব আমাৰ অসমত আৰু অসমীয়া গানৰ নামত যিকোনো আৰু মানে যি টি আৰু ন যি টি तेरे मेरे किनी दिलु তুমি ফালি ললা, তাৰে লগত জলকীয়াৰ জ্বলা খানি ললা। মুৰুক কৈ চুবাব ধৰিলা, তৎক্ষণাতে তেৰে মেৰে শেষ কৰি দিলা। ইমানবোৰ জ্বলা তুমি কেনেকৈ খালা? তেৰে মেৰে কিনি দিলা তুমি ফালি ল'লা, তাৰ লগত জলকীয়াৰ জ্বলা সানি ল'লা মানে কি? আৰে তেৰে মেৰিৰ লগত জলকীয়া সানি লোৱা কথাটো ক'পা আহিলে আকৌ? মানে কি এইবোৰ? আৰে জিতি আৰু ন জিতি মানে মুখত যিয়ে যে তাকে গাই দিছা আৰু তেৰে মেৰিৰ লগত আকৌ জলকীয়া কোনে সানে? তুমি খানা নেকি? এই বেটাই সাধাৰণ 5 টকীয়া তেৰে মেৰিৰ পেকেট আনি দিছে, তাকো সি আকৌ ছোৱালীজনীক কৈছে মুৰুককৈ খাই আছা টুৰুককৈ খাই আছে, তৎক্ষণাত খাই শেষ কৰি দিলা কিবা কিবি সেইবোৰ গাই আছে। আৰে মানে কি আৰু ছোৱালী আগত তেনেকৈ যদি বদনাম গাই থাকা, সেইটো খোৱা সেইবোৰ গাই থাকা তেন্তে মানে তোমাক ধৰ ছোৱালীয়ে কেতিয়াবাতে এই সোনকালে গুচি যাব। তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো আৰু মই ইয়াতকৈ আগবঢ়াই নিব নোৱাৰোঁ। ইমানতে দেখি শুনি মই যথেষ্ট সন্তুষ্ট হৈ গৈছোঁ, ইয়াতকৈ আৰু আগবঢ়াব নোৱাৰিম মই। তেনেহ'লে বন্ধুসকল যদিহে মোৰ ভিডিঅ'টো চাই পেলাই আজি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। বন্ধুসকল মই নতুনকৈ আহিছোঁ ইউটিউবত, গতিকে বন্ধুসকল মোক ছাপোৰ্ট কৰিব, ছাপোৰ্ট কৰি পেলাই মোক আগলৈ আগবাঢ়ি যাবলৈ সুবিধা দিয়ক। ধন্যবাদ বন্ধুসকল, জয় আই অসম।